নমস্কাৰ, তোমালোক ভালে আছানে সকলোৱে? এইখন কিহৰ ছবি বাৰু চিনি পাইছা? জাতীয় পতাকা হয়নে? আমাৰ দেশ ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ ছবি। আজি কিমান তাৰিখ? 15 আগষ্ট, হয়। আৰু 15 আগষ্ট আমাৰ দেশ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস হয়নে? আৰু স্বাধীনতা দিৱসত আমি সকলোৱে ফূৰ্তি কৰিব লাগে। আৰু কি কৰিব লাগে? জাতীয় পতাকা উৰাব লাগে। আৰু স্বাধীনতা দিৱস কি, কিয় হয়, ডাঙৰ হ'লে তোমালোকে গম পাবা। কিন্তু তোমালোক সকলোৱে জানা হয়নে? আজি স্বাধীনতা দিৱসত জাতীয় পতাকা উৰাই আমি আমাৰ ৰাষ্ট্ৰীয় সংগীত গাব লাগে, জন গণ মন। এতিয়া আমি সকলোৱে একেলগে জন গণ মন আমাৰ জাতীয় সংগীত বা ৰাষ্ট্ৰীয় সংগীতটো গাম দেই। আৰু যেতিয়া স্কুল খুলিব তোমালোকে কিন্তু এই ৰাষ্ট্ৰীয় সংগীতটো মোক আমাৰ আচাৰ্য বাইদেউসকলক গাই শুনাব লাগিব দেই। এতিয়া মোৰ লগত তোমালোক সকলোৱে গাবা দেই। জন গণ মন অধিনায়ক জয় হে, ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা, দ্ৰাবিড় উৎকল বংগ, বিন্ধ্য হিমাচল যমুনা গঙ্গা, উচ্ছল জলধি তরঙ্গ, তব শুভ নামে জাগে, তব শুভ আশিস মাগে, গাহে তব জয় গাথা, জনগণ মঙ্গলদায়ক জয় হে, ভারত ভাগ্য বিধাতা, জয় হে, জয় হে, জয় হে, জয় 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 হে। ভাৰত মাতা কি জয়, বন্দে মাতৰম। নমস্কাৰ, সকলোৱে ভালকে থাকিবা দেই।